শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ। দেউতা ৰচোন কথা এটা আছিল। কি কথা? কাইলৈ বকুলৰ ঘৰত সকাম আছিল, তোক মাতি গৈছিল। কোনে মাতিছে? বকুলৰ পুতেক আহিছিল, মোৰ আগতে কৈ গৈছে সকাম আজি আছে, তই এপাক যাওঁ নেকি? সকাম পাতিলেই নহ'ব। বকুলৰ পুতেকে যে মাতিলে, বকুলেতো মোক নিজে এষাৰ ক'ব পাৰে। কালিচোন তিনিআলিত লগে পাইছোঁ মই, সিটো মোক এষাৰ ক'ব পাৰে। কথাটো নোহোৱাও নহয়, তথাপি গাঁৱৰ মানুহ নগ'লে হয়তো বেয়াও পাব পাৰে। কথা নকবি। কথা ক'ব আহিছ? সকাম পাতিলেই নহ'ব নহয়, বহুত কথা আছে এইবিলাক। তাৰ নিচিনা অহংকাৰী আমাৰ গাঁৱতে নাই। সি সকাম পাতিবলৈ আহিছে, টকাৰ বাহিৰে সি মানুহ চিনি নাপায়। ঘণ্টায়ো যাম তাৰ সকামলৈ মই। এই নৰেন, চাইকেলখন লৈ। দেউতা নিছো ৰ। দেউতা ক'ৰবাত যাওঁ নেকি? এই বৰঙাবাৰীত মোৰ সকাম এটা আছে, মই তালৈকে যাওঁ। আৰু শুন, দুপৰীয়া গৰুকেইটা পানী খোৱাবি আৰু সন্ধিয়া হ'লে ধুনীয়াকৈ বান্ধি থবি। সকামৰ পৰা আহোঁতে মোৰ অলপ দেৰি হ'ব। সকামত যাওঁ যে, তাত খোৱা বোৱা হ'বনে? হ'বতো, তোক কিয় লাগে? মই বনালেও নাখাওঁ, গতিকে তই ভাত কেইটামান বনাই খাই বৈ যা। তাত তই লঘোণে থাকিব নালাগে। নাই, মোৰ সময় নাই, মই যাওঁ। কিবা এটা বনাই খাই বৈ গ'লেই হ'ল, তাত বা কিমান দেৰি হয়। নৰেন, বেলেগ কামত লাগিলিচোন। ভোলাকাই কিবা কামত আহিলি? কথা এটা আছিল। হয় নেকি? নহ'লে ঘৰতে বহি কথা পাতিম। হ'ব ব'ল। তই ইয়াতে ৰ, মই হ'ব যা লৈ আহ। ইয়াতে বহ। হ'ব দে। কৈ এতিয়া কি কথা আছিল? ৰচোন, তোৰ দেউতাটো এটা মস্ত কালন্তক মানুহ দেই। মোৰ দেউতা? এতিয়া তোৰ দেউতাক যোৱা দেখিলোতো, সেইকাৰণে তোক কথাটো ক'বলৈ আহিলোঁ। হয় নেকি? তোৰ দেউতাৰ কিছুমান কাণ্ড কাৰখানা দেখিলে হাঁহিও উঠে ভাই, খঙো উঠে। কি কৰিলে মোৰ দেউতাই? কি কম ঐ, বিহুৰ দিনা যে পৰহি আমি ৰাতি কেইজনমান ল'ৰাই খানা খাইছিলোঁ। তোৰ দেউতাৰে আহিল। তোৰ দেউতাৰক আমি যথেষ্ট ভাল পাওঁ, সন্মানো কৰোঁ দেচোন। গাঁৱৰ আগশাৰীৰ মানুহ আৰু হ'ল বুলিনো আমাক এনেকুৱা ব্যৱহাৰ কৰিব লাগেনে? কি হ'ল? কি কৰিলে?
এই গৰু খুৱাই চৌখুৱাই ধৰিছে বুজিছনে হা অঁ সেয়া নহয় আৰু বহুত কিবা কিবি কৰিছে বুজিছ বিহুৰ দিনা অলপ এনজয় কৰিলোঁ আৰু তাতেনো তই ইমান ক'বলগীয়া হ'লনে চালা ইয়াক শিলগুটি মাৰি নিদিলে কিয় মই হোৱা হয় মাৰি দিলোঁ হয় কিন্তু মোৰ দেউতা হ'লতো কি হ'ল মই উচিতটো কমেই ৰ তই তেনেকৈ নকবি হাজা হ'লে তোৰ দেউতা নহয় অ' ইয়াক কিছুমান কথাত বিৰাট খং উঠে মোৰ আৰে চবৰেতো খং উঠিব এতিয়া তাৰ কথাই ক'লোঁ হয় হ'লেও আৰু ইমানবিলাক নীতি নিয়ম মানি লাভ নাই নহয় অমুক ভাল তমুক বেয়া অমুকে বনাই দিলে ভাল তমুকে বনাই দিলে বেয়া অমুকে বনাই দিলে নাখাম তমুকে বনাই দিলে খাম এইবিলাক কৈ থকা কিবা লাভ আছে নেকি হয় অ' ভাই মই দেউতাক বহুত বুজাওঁ নাই মোৰ কথা নুশুনে সি কিমানৰ মানুহ তই চাবি হা বেলেগৰ আগত তই কিন্তু নকবি অঁ কচোন কি সি বৰ ধুতি নীতি মানা মানুহ ভাল হোৱা মানুহ হা মাছ মাংসটো একো নাখায় তইতো জানই এবাৰ কি হ'ল জান কি হ'ল কচোন তোক মই ক'ম তই কিন্তু কাকো নকবি অঁ নকওঁ দে কচোন কি হ'ল এবাৰ আমি পথাৰত দুইটাই কোৰ মাৰি আছিলোঁ বুজিছনে ওচৰেদি মুৰ্গী এটা পাৰ হৈ গ'ল নহয় সি মাৰি দিলে দলি চপৰা এটা মুৰ্গীটো মৰি থাকিল আৰু সি মোক মনে মনে মুৰ্গীটো লৈ আনিব দিলে হা ৰাতি মই বাচি দিলোঁ মই বনালোঁ সি নাখায় সি নিজে বনাই নিজে খালে সমাজৰ আগত সি আকৌ বৰ ভাল মানুহ হে একো নাখায় মাছ মাংস গতিকে দেখিলি সেইটোৱে কথা গম পালি ইমান বাছ বিচাৰ কৰি লাভ নাই সেইটোৱে আকৌ আমি কেৱল ঈশ্বৰক শুদ্ধ মনেৰে পূজা কৰিব লাগে অঁ আকৌ সমাজৰ আগত ইমান ভাল দেখুৱাই লাভ নাই নিজে শুদ্ধ হৈ থকাটোহে আচল কথা সেইটোৱে আকৌ যিয়ে নহওক মই যাওঁ এতিয়া তই কিন্তু কথাবিলাক দেউতাক হেই নকবি নকওঁ ৰ যা যা কি কবি আৰু বুজিছ ইয়াক বুজাই মই বলে নোৱাৰো দেউতা হ'লে কিছুমান কথাত মোৰ বৰ খং উঠি আহে হয় নহয় অ' বৰমা কিবা কাপোৰ আছিল নেকি ধুবলগীয়া আছিল বৰমা আছে যদি দেচোন মই একেবাৰে আহোঁতে ধুই কৰি থৈ মই যাওঁ দি আছোঁ। অঁ মই দি আছোঁ বৰমা অ' বৰমা অঁ মই দমকলৰ পৰা থৈ আহিছোঁ অঁ দেউতাৰ কিবা কাপোৰ আছিল নেকি অঁ দেউতাও এযোৰ কাপোৰ মই দি থৈ আহিছোঁ হ'ব দে মই এইখিনি সাৰি পেলাই গৈ আছোঁ অ' বৰমা কাম কৰা মানুহ এটা বিচাৰি গ'লোঁ গোটেই গাঁওখনত কাম কৰা মানুহ এটা বিচাৰি নাপালোঁ কি যে হ'ব কি হ'লো দেউতা এই কি হ'ব বুজিছ কাম কৰা মানুহ এটা বিচাৰি গ'লোঁ কাম কৰা মানুহ এটা নাপালোঁ এই বাৰীখন দেখিছনে গোটেই গৰুৱে জেওৰা ভাঙি শেষ কৰি দিছে ভাবিছিলোঁ হাজিৰা মানুহ এটা লগাই বাৰীখন ঠিক কৰোঁ হাজিৰা মানুহ এটা বিচাৰি নাপাওঁ তইনো অকলে কিমান কাম কৰিবি হয় দেউতা। সেইকাৰণে বিচাৰি গৈছিলোঁ অঁ বৌ কেতিয়া অলপ সময় হ'ল দেউতা কাপোৰ কেইটামান ধুইছে অঁ
অঁ বৰমা এয়া চাহ আনিছিলোঁ। অঁ গৈছোঁ। দেউতাৰ কাৰণেও আনিছিল নেকি? অঁ অঁ ঠিক আছে। অ' দেউতা এ চাহ হ দেউতা চাহ ল। মই নাখাওঁ, লৈ যা। কিয় দেউতা? অঁ নয়ন মই যাওঁ দে। এনেও নাখাওঁ, মই জানোৱে বৰকে ভকত দেখুৱাইছে একেধান। ঐ নয়ন, কথা এটা গম পাৱ? কি? আমাৰ বৰ লালুঙনিহে। দাদাই বিয়া পতাৰ পিছত তাইক 3 মাহমান ঘৰতে সোমাব দিয়া নাছিলে। তাৰপিছত এই সমাজৰ মানুহ আনি উধাৰ চোধাৰ কৰি তাৰপিছতহে সোমাব দিয়া হৈছে, বুজিছ? এইবিলাক বহুত কথা আছে, তই বুজি নাপাৱ দে। তই যেতিয়া ডাঙৰ হবি তেতিয়া বুজি পাবি দে, বুজিছ? কিনো ইমান ধৰা ধৰি কৰি থাক? এইবিলাক ভাল কথা নহয়। মানুহে কাম কৰিব লাগে আৰু ভাত খাব লাগে। হেই, এইবিলাক বহুত কথা আছে, তই বুজি নাপাৱ দে। যা তই ভিতৰলৈ যা। দে যি কৰা তই। এইবাৰ তৰমুজ কেইবিঘা কৰিছ? লগোৱাটো 2 বিঘাই লগালোঁ। দেখিছই বৰষুণৰ উৎপাতটো কিমান হয়। গোটেই তৰমুজখিনি একদম মানে গুদা হৈ গ'ল, বুজিছ? কি কৰিম, উপায় নাই। গতিকে মানে সেই গাইজনীকে পথাৰত চৰাই মেলি লৈ আনি আছোঁ। গাখীৰখিনিয়ে ধৰ নিজা বুলিবলৈ খাই আছোঁ আৰু। ময়ো দেউতাৰ লগত আলোচনা কৰিছোঁ, বোলো মোকো গৰুজনী কিনি দে, তেতিয়াহে গৰু গাখীৰ বেচি পেলাই যিকোনো পাই চলি থাকিব পাৰিম, নহ'লে আৰু উপায় নাই আৰু। অঁ তাকে নকৰি আমিনো আৰু কি কৰিম হয়। এফালে বৰষুণ পোৱাত ভালো হ'ল, বুজিছ? এন্দুৰৰ উৎপাতটোও কমিল। অঁ উপায় নাই আৰু, এয়াই আমাৰ দিনকাল আৰু, বুজিছ? আৰুতো উপায় নাই হয়। ৰহ এতিয়া আমাৰ পিতাই সকামটো পালেহি নহয়। কিয় ৰলি আকৌ? হয় নেকি? অঁ কেতিয়া? আৰু 3 দিনমানৰ পিছতে হ'ব আৰু। দাহক আইকটো লাগিবই। মই বাৰু তহঁতৰ ঘৰত যাম, দাহক আইৰ লগত কথাটো আলোচনা যাবি কৰিম। আকৌ। ভোলাকাই দেখোন। অঁ নৰেন, আজিহে আচল কামত আহিলোঁ, বুজিছ? কি কামত আহিলি? দাহকাই আছেনে নাই? এই সকামৰ কথা কৈছিলি যে, পালেহি নেকি? পালেহি, তাকে সকামত নিমন্ত্ৰণ দিব আহিলোঁ। দাহকাই আছেনে নাই? আছে, তই বহিবি আহ। নাই মোৰ বহা সময় নাই, বেলেগ কাম আছে। তই যাচোন দাহকাই মাত দে। মই মাত দিওঁ। অ' দেউতা, দেউতা এই ভোলাকাই আহিছিল, আহচোন দেউতা। অঁ ভোলা, অঁ দাহকাই কচোন কি হ'ল? এই পিতাই বছৰেকীটো পালে আহি নহয়। কেতিয়া? ফাগুনৰ 20 তাৰিখে, অহা বুধবাৰলৈ। ৰন্ধা বঢ়া সকলো দায়িত্ব আপোনাকে অৰ্পণ কৰিলোঁ। এই ৰ'বচোন ৰ'ব। এই ৰচোন সকাম কেতিয়া বুলি ক'লি? অহা বুধবাৰলৈ, ফাগুনৰ 20 তাৰিখে। মানুহ কিমান হ'ব? 500-600 মান হ'ব আৰু দাহকাই। এই বৰঙাবাৰী আৰু নাওকটা মাৰৰ গোটেইকেইজন ভকতকে মাতিছনে? মাতিছোঁ দাহকাই। তাতে এটা কথা আছে। বৰঙাবাৰী সেই অজিতকো মাতিছনে? মাতিছোঁ দাহকাই। তই বেয়া নাপাবি ভোলা, মই নোৱাৰিম দে। কিয় দাহকাই? মই বনালে সেই অজিতহঁতে নাখাব নহয়। কিয়? এইবিলাক বহুত কথা, তই বুজি নাপাৱ দে। কিয় নাখায়? সেইদিনাখন পোনাকণহঁতৰ সকামত ময়ে বনাইছিলোঁ। অজিতকে ধৰি 5জনমান ভকতে মই বনোৱা নাখালে। কিয়? আগতে বোলে তেওঁলোকৰ গুৰুৱে আমাৰ গুৰুৱে বনোৱা নাখাইছিল, সেইকাৰণে এতিয়া তেওঁলোকেও নাখায়।
এই বাদ দিয়ক সেইবিলাক। এজন দুজন মানুহৰ কাৰণে কি আমি সকাম নাপাতিম নেকি? আপুনি আহিব, একো নহয়। তেওঁলোকৰ কাৰণে আমি বেলেগ ব্যৱস্থা কৰিম। ৰ সিহঁতৰ কাৰণে কি ব্যৱস্থা কৰিবি তই? এই ৰন্ধা বঢ়াৰ কাৰণে তই বেলেগ এজনকে দায়িত্ব দে। সেইদিন দেখোন সেই পোনাকণহঁতৰ সকামতে বাবুল, মই, নীল গোটেইকেইটাই আমি সিদ্ধান্ত লৈছোঁ, যি সকামত সিহঁত আহে আমি কেইটা তাত নাযাওঁ, নামো নাগাওঁ আৰু ৰন্ধা বঢ়াও নকৰোঁ। হয় নেকি দাহকাই? ৰন্ধা বঢ়া কৰিব নালাগে আৰু, নামতে আহিব দিয়ক। নালাগে যা, সেই অজিতহঁতকে মাত, সিহঁতেই ৰন্ধা বঢ়া কৰিব আৰু সকামটো ভালে কুশলে পাৰ হওক। আমি একো বেয়া নাপাওঁ, যা তই এতিয়া যা। হ'ব দে দাহকাই, তই নাযা যেতিয়া উপায়তো নাই। দেউতা কিয়নো ইমান ধৰি থাক? ৰন্ধা বঢ়া কৰিব নালাগে আৰু, নামতে এবাৰ যাবি। হেই ধেত চালা, ভোলাকাটো চাগে বেয়াই পালে। দেউতাই কিছুমান কথা, ধেত চালা, বেয়াই লাগিছে পাই মোৰ। ভোলাকাৰ কাৰণে চাচোন, দেউতাই গ'লেনো কি হয়, নামখনকে গাওক। নয়ন, অ দেউতা, এইফালে আছোন। অ গৈছো দেউতা। আৰু এই চকী এখন লৈ আহ। অ হ'ব দেউতা। এখন দেউতা। নৰেন, দেউতা শুন, এই পিতাই বছৰিকাটো পালেহি নহয়, দেউতা কেতিয়ানো? অহা দেওবাৰলৈ। এতিয়া বজাৰৰ দায়িত্বখিনিতো তই ল'ব লাগিব। হ'ব দেউতা। মই লিষ্টখন আজি বনাম। মাহ প্ৰসাদ কল যি লাগে তই শুক্ৰবাৰ বজাৰৰ পৰা গোটেইখিনি বজাৰ কৰি লৈ আহিবি। এইবাৰ বেছি ডাঙৰকৈ পাতিব নোৱাৰিম বুজিছ, অনুষ্ঠুপীয়াকৈহে পাতিম। দেউতা কাক কাক মাতিবিনো? এই কাকনো মাতিম আৰু, গমিলি বাইদেউ নাইকিয়াই হ'ল, পিঠু কায়ো ঢুকাল, বেয়াই লাগে বুজিছ। বাকী যি 4-5জন ভকত আছে তেওঁলোককে মাতি এই সৰু সুৰাকৈ পাতি থ'ম আৰু। দেউতা হ'ব দে, ভগৱানৰ নামত আৰু কিবা এটা পাতিম আৰু। তই শুক্ৰবাৰ বজাৰলৈ যাবি, গৈ ফল মূল মাহ প্ৰসাদ সকলোখিনি বজাৰ কৰিবি। হ'ব দেউতা। আমি দেওবাৰলৈ সেইকেইজন ভকতকে লৈ ধুনীয়াকৈ পাতি, কোনো যাতে ভকতে বেয়া নাপায় হা। আৰু তোৰ লগৰ কি ভোলা, তাকো মাতিবি। আৰু এই মানস, তাকো মাতিবি। কোন মানস দেউতা? এই মাষ্টৰ যে, মাষ্টৰটো দুইজনে। কোন? এইটো বিয়া নাপাতাটো, সেইটোকো মাতিবি। হ'ব দেউতা। এতিয়া তই যা, ময়ো সেই মানুহকেইজনক মাতি আহোঁ। যা যা। নৰেন, ভকতৰ কাম কাজবিলাক হৈছে, অ চাহ পানী দিব লাগিব। অ। তই ভিতৰত খবৰ লচোন, চাহ পানী হৈছে হ'ব নে নাই, দেউতা। যা। ঐ দেহা, ইয়াতে বহা। হে আইসকল দে, চাহ পানী একো নাই নে তহঁতৰ? হা, সকামলৈ মাতিছ, চাহ তাহ একোৱেই নাই। যা যা লৈ আহ, নহ'লে এই তামোলকে লৈ আহ যা। মেৰি কাম হ'ল। হা, এয়া কাম হৈছে আৰু।
কৃষ্ণ তামোল খাব আপোনালোকে। ভোলাকাই আহিলি অঁ আহিলোঁ দে ভাই। ভোলাকাই এইখিনিতে বহ। অঁ হ'ব দে। কৃষ্ণ হৰি ঔ ৰাম। ঐ নৰেন এইফালে আহ। অঁ দেউতা তই কাম এটা কৰচোন। এই ভকতৰ কাৰণে চাধা পেকেট 2টা আৰু BA মুঠা লৈ আহ যা। অঁ হ'ব দে। ঐ কি হ'ল তই আজি এনেকৈ বহি আছ যে? কিয় বহি আছ? উঠ, কাম কৰিব লাগে। আজি মোৰ জিৰণি লোৱা দিন। আজি তহঁতকে দিছোঁ দেই, সুকলমে কামটো চলাই লৈ যাওঁ। হয় নেকি? কৃষ্ণ প্ৰভু ভকতসকল চাহকণ গ্ৰহণ কৰক। অঁ অঁ হ'ব হ'ব দিয়ক। দিয়া কৃষ্ণ। হ'ব হ'ব। হৰি ৰাম হৰি ৰাম। চাহপাতটো বৰকাৰ কৰি দিলে, মিঠাটো বহুত বেছি। মিঠাটোতো বেছি হ'লে ভালে লাগে। ভাল লাগে। চুগাৰ যেতিয়া হ'ব তেতিয়াহে গম পাবি। নহয় তহঁতৰখিনিহঁত তাত, সিহঁতৰখিনিহঁত বেলেগত। কৃষ্ণ প্ৰভুসকল কৃষ্ণ। কৃষ্ণ প্ৰভু। প্ৰভুসকল আপোনালোকে এতিয়া আপোনালোকৰ কামখিনিত আগবাঢ়ক। ঠিক আছে। কৃষ্ণ। ৰমেন কাই নাহিলে দেখোন। তেওঁ নাহে বোলে। তেওঁৰ কাৰণে পাতকে এখন দিব দিছে। কোনে? ৰমেন কাই যদি নিজে নাহে পাত ক'ৰ পৰা পাব? আমি নাজানো আৰু দিয় পাত নিদিয়। এখন দিয়াটোনো কি ডাঙৰ কথা? আনৰ সকামত ল'ৰা ছোৱালী সকলোকে পাত দিয়া যায়। আজি এই সকামত তাক এখন পাত দিয়াটো কি অসুবিধা? মোৰ মতেও পাত এখন দিব লাগে। অঁ আজি তেওঁ কিবা এটা অসুবিধা হ'ল, তেওঁক যেনিবা পাত এখন দিলোৱে, তাৰ দ্বাৰানো কি নাই অসুবিধা দিব হ'ব লাগে পাৰে? দিয়ক। বাকী সকামৰ কথা বেলেগ। সি নিজে নাহিলে মই আজি তাক পাত নিদিওঁ। ডাঙৰকাই তই নিদিম বুলি ক'লে নহ'ব নহয়। তই যেনেকুৱা ৰমেন দাও আমাৰ কাৰণে সেই একেই। তেওঁৰ কাৰণে এখন পাত দিয়াত তোৰ কি অসুবিধা হ'ল? তই ইমান স্বাৰ্থপৰনে? এই হ'ব দিয়ক দিয়ক, আপোনালোকে এতিয়া বাদ দিয়ক আৰু এইবিলাক। ঐ কি হ'ল? হে নাম লগোৱাই নাই। দিয়ক 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 দিয়ক। মই আহি পাইছোহে। অ' ডাঙাই ঔ দিয়ক। আহি পালা? অঁ পালোঁ। অঁ বহা বহা বহা। নীলমা কৃষ্ণ। অঁ নমস্কাৰ। ঐ দিয়ক তামোল এখন দিয়ক। অঁ দি আছোঁ মই এফাল হ'ব দি আছোঁ। কি হ'ল ডাঙাই? এই ৰ'বা আজি সেই ৰমেন অহা নাই বোলে। ঐ আমাৰ ৰমেন গাই। অঁ। অঁ তাৰ কাৰণে বোলে পাত দিব লাগে। মই কৈছোঁ আজি পাত দিয়া নহ'ব। নাম গাবই পৰা নাই, পাতা কথা ওলালে। তাকে নাম গাব লাগে আকৌ আমি। ৰ'বা মাষ্টৰ, কথা নক'বা। কথা ওলাইছে যেতিয়া কওঁ। অঁ কচোন। সেই সিদিনা বিয়েনহঁতৰ ঘৰত ডেকাই বুঢ়াই চলিয়ে চাই চবকে নিমন্ত্ৰণ দিয়া মাতিছিল। মই এতিয়া অনুষ্ঠিপেকেহে কিবা এটা পাতিছোঁ। সেইদিনা আমাৰ চুৱেনৰ ঘৈণীয়েকৰ কি দুখ আছিল? ল'ৰাটো কাৰ্যত নোযোৱাৰ বাবে তাই যেনিবা পাৰ্ট এখন বিচাৰিলেই হে। তাতেচোন একে ৰমেনে জেক জেকাই আহিছিল। তেতিয়া তহঁত ক'ত আছিলি? তাই বেচেৰি কান্দি কান্দি ঘৰলৈ যাবলগীয়া হ'ল। তেতিয়াতো তহঁতে কোনেও মাত নিদিলি। ডাঙকাই সদায় মানুহৰ পৰিস্থিতিটো একে নাথাকে। সেইদিনাখন কিবা এটা হ'ল আৰু
তই এতিয়া সেইটো কথাতে ধৰি থাকিলে হ'ব জানো? আৰু ৰমেন কায়ুৰতো আমাৰ খেলৰ এজন জ্যেষ্ঠ মানুহ, তেওঁৰ কথাও আমি ভাবিব লাগিব। আৰু এতিয়া এইবিলাক কথা বাদ দি আমি আগবাঢ়িব লাগে নেকি? ৰ ডাঙৰ কাই, বেছি নকৰিবি। তই সদায় চব কথাতে কথা কৰি থাক। সেইদিনাখন চনৰ ঘনীয়েকক গালি দিয়া কাৰণ আছে, তই জাননে? কি কথা কৰিলোঁ? তহঁতে দেখা নাপাওঁ এইবিলাক। মই দেখুৱাই দিলে কথা হয়। কিয় কথা কোৱা নাই? বাকী বোৱাৰীবিলাকে ৰাতিপুৱাতে যে আহি কামত লাগিব পাৰে, তাই কিয় নোৱাৰে? তাই সদায় অসুবিধা। তাই কিহৰ ইমান মই মতালি? তই সেইবিলাকতো দেখা নাপাওঁ, কাজিয়া কৰিবলৈহে আহ। ৰখি বান্ধি লওঁ মা। আমি এনেদৰে কাজিয়া লাগিব আহিছোঁ নে নাম গাব আহিছোঁ? সদায় এইবোৰ কথা শুনি আমনি লগা আমি সদায় এনেদৰে নাম গাবলৈ আহোঁ, নাম গোৱাৰ পৰিৱৰ্তে কাজিয়া হয় আৰু এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয়। এনেকুৱা হ'লে মই নাথাকোঁ দেই। ৰ'বা ক'ত যোৱা? বাদ দিয়ক আপোনালোকে বাদ দিয়ক যোৱা কথাবিলাক। নাম লগাওক। ৰ এনেদৰে নাম গাব পাৰে নেকি? তোৰ দেউতাই সদায় এনেকুৱাকৈ উস্তাদি মাৰিয়ে কথা কৈ ৰাখিব, আমি কি সহ্য কৰি যাম? কি উস্তাদি মাৰিলোঁ? নালাগে যা, তহঁতে নাম গাব। বান্দৰহঁত। কি আমি বান্দৰ? মোক চম্ভালি কথা কবি ডাঙৰ কাই। তই বহুত পাইছগৈ, তই বহুত লেকচাৰ মাৰিছ। এনেকৈ নহয়। কি মুখ চম্ভালি কথা ক'ব লাগে? সঁচাটো ক'লে বেয়া পা। এইখন এখন সমাজ হয়, ইয়াৰ যি টি কথা ক'ব নোৱাৰিতো। বহুত সহ্য কৰিলোঁ নহয়, ইয়াৰ পৰিণাম কিন্তু বহুত বেয়া হৈ যাব। নালাগে যা, তহঁতে মোৰ সকামলৈ আহিব। মোকো তহঁতৰ সকামলৈ নামাতিবি, আৰু তহঁতো মোৰ সকামলৈ আহিব নালাগে। যাগৈ এতিয়া। আমাক মাতি যি অকণমান যা এতিয়া যা। আমি ইমান কষ্ট কৰি আহিলোঁ। ভকতসকলক মাতি আনি কম অপমান কৰিলি নে? তই এজন জনা শুনা মানুহে কমখিনি কাম কৰিলি নে? চুপ! কিয় চুপ থাকিম মই? সেইবোৰ কথা বাদ দে। আজি এসপ্তাহহে হ'ল, তই তাকে লৈ মন বেয়া কৰি থাকিবিনে? নহয় অ', মই বহুত দুখ পাইছোঁ। গোটেই সমাজৰ আগত মই বহুত লাজ পাইছোঁ। যি হ'ল তোৰ দেউতাৰ বিষয়ে কোনেনো নাজানে? এইবাৰ এনেও তোৰ দেউতাই ৰেহাই নাপায়। সমাজে বোলে এঘৰীয়া কৰিহে এৰিব। মই আটা মুখৰে চব কথাই শুনিছোঁ। সৌধন দেখোন কি হ'ল? কি? অ' নৰেন, তই যাচোন, মই গৰুকেইটা লৈ পেলাই গৈ আছোঁ। ঐ বাবু, ৰচোন বাইকখন দেচোন। মই গাঁৱৰ নাচবাৰীক লৈ আহোঁ। নাই নহ'ব, মই কলেজ যাব লাগে। অসুখ একদম টান। মই কলেজ যাওঁ। বাইকখন তই তুমটোমতে যাগো দে না। তই ভাল লোৱা যা, বেয়া নাপাবি দেই। যা কলেজৰ পৰা আহি বাইকখন লৈ যাবি। মই নাচবাৰীক লৈ আহোঁ। চাল্লা, আজি মালটোৰ লগত চিনেমা চাম বুলি ভাবিছিলোঁ। এইডাল এতিয়াহে মৰিব লাগে নে? হে ভগৱান, আজি ৰাতিপুৱা কাৰ মুখখন চাইছিল জানো? আহক নাচ বাইদেউ, আহক বাইদেউ, আহক। পেচেণ্টটো কি হৈছে গাড়ী বাৰু? থাকোঁতে পিছলি পলে বাইদেউ। ৰ'বচোন, মই প্ৰেছাৰটো চেক কৰোঁ। তই একো চিন্তা নকৰিবি দেউতা, চব ভাল হৈ যাব। পেচেণ্টে প্ৰেছাৰ টেবলেট আগতে খায় নেকি বাৰু? মাজে মাজে খাই বাইদেউ। আজিতো প্ৰেছাৰ বহুত হাই আছে এতিয়া। হয় নেকি? বহুত বেছি পাইছোঁ প্ৰেছাৰটো। জিভাখন মেলকচোন। দেউতা, তই একো চিন্তা নকৰিবি দেউতা। ভাল হ'ব, একো চিন্তা কৰিব নালাগে। আপুনি পানী এগিলাচ আনকচোন। আনিছোঁ বাইদেউ। পানী বাইদেউ।
হাতখনতো দেখোন তেজ ওলাইছে। বাথৰুমত পিছলি পৰোঁতে হাতখন কষ্ট পালে বাইদেউ। অঁ মই বেণ্ডেজ কৰি দিওঁ ৰ'ব। অ' দেউতা দেউতা অ' তই একো চিন্তা নকৰিবি দেউতা। এই টেবলেটটো খুৱাই দিয়কচোন। অঁ দিছোঁ বাইদেউ। অ' দেউতা কি হ'ল দেউতা? তই নহ'লে কি গতি হ'ব দেউতা? মোৰ যাব দেউতা তই কিয় তেনেকৈ কৈছ দেউতা? ৰখিবচোন, আপোনালোকে ইমান অধৈৰ্য নহ'ব। আপোনালোকে অধৈৰ্য হ'লে মই কেনেকৈ ট্ৰিটমেণ্ট কৰিম? মই আছোঁ দে তোৰ ওচৰত, তই একো চিন্তা নকৰিবি। আপোনাৰ কমৰত এটা ইনজেকশ্যন আছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। লাহে লাহে ভাল পাব আৰু দেউতা লাহে লাহে ভাল পাই যাব দেই। ক দেউতা তই মোৰ ওচৰতে থাকিবি আৰু আছোঁ অ' দেউতা, তই একো চিন্তা নকৰিবি দেউতা। মোৰ গাটোৱে একদম বেয়া অ' দেউতা আপুনি ইমান চিন্তা নকৰিব। বেছি চিন্তা কৰিলে প্ৰেছাৰ আৰু বাঢ়ি যাব। আপুনিও পেচেণ্টৰ ওচৰত ইমান কান্দি নাথাকিব, গম পাইছেনে? তই চিন্তা নকৰিবি দেউতা, চব ঠিক হৈ যাব। পেচেণ্টৰ অৱস্থা একেবাৰে চিৰিয়াছ। তেখেতৰ মানে প্ৰেছাৰ ষ্ট্ৰক হৈছে। যিমান পাৰে আপোনালোকে উন্নত মানৰ চিকিৎসা কৰক। হ'ব বাইদেউ। মই জাষ্ট যিখিনি ইমাৰ্জেঞ্চি লাগে সেইখিনিহে মই দিছোঁ। কৃষ্ণ গুৰু অ' দেউতা শংকৰ দেউতা প্ৰভু মোৰ দেউতাক মই ভাল কৰিমে। মই এতিয়া যাওঁ। আপোনালোকে যিমান সোনকালে পাৰে পেচেণ্টক গুৱাহাটীলৈ লৈ যাওক। মোৰ ফালৰ পৰা যি দিব লাগে মই গোটেইখিনিয়ে দিছোঁ। নাচ বাইদেউ ৰ'বচোন ৰ'ব। অঁ কওকচোন। দেউতাক এতিয়া কি কৰিম? দেউতাৰ কণ্ডিশ্যন একেবাৰে বেয়া। আপোনালোকে যিমান পাৰে সোনকালে গুৱাহাটী মেডিকেল কলেজ লৈ যাওক। অ' নাচ বাইদেউ কি হ'ল? দাহকাই বাথৰুমতে পিছল খাই পৰি থাকিল বোলে। গ'লে নেকি? নাই ৰ, কি কথানো কওঁ তই? মই ভাবিছোঁ গ'লে নেকি। গ'লেও যাক দে। অ' নৰেন কি হ'ল? দেউতাৰ অৱস্থা বেয়া। একেবাৰে বেয়াই নেকি? দেউতাৰ অৱস্থা একেবাৰে বেয়া ৰচোন ৰ, ধৈৰ্য ধৰ। একেবাৰে বেয়া নেকি কণ্ডিশ্যন? তই ধৈৰ্য ধৰচোন। মই কি কৰিম ভোলাকাই কচোন। গুৱাহাটীত দেউতা নাযায় বোলে। হ'ব ৰ, তই ধৈৰ্য ধৰচোন। নাৰ্ছে কি ক'লে? নাৰ্ছে অৱস্থা একেবাৰে লাজ পৰি যায় বুলি কৈছে ভোলাকাই। হ'ব বাৰু, নিব নালাগে। তই যা, দেউতাক সুধি পেলাই অলপ দালি পানীকে খুৱাই দেগৈ যা। অ' দেউতা অ' দেউতা তোৰ ভাল হ'ব দেউতা। কিবা এটা খাবিনে? অ' দেউতা কিবা এটা খাবিনে? অ' দেউতা মই তোক ভাল কৰিম অ' দেউতা, তই একো টেনশ্যন নল'বি দেউতা। অ' দেউতা তই কিবা এটা খাবিনে দেউতা? মই দালি পানী অলপতকৈ লৈ আহোঁ নেকি দেউতা? হা দেউতা? অ' মই যাওঁ দেউতা। অ' দেউতা কথা এটা হ'ল নহয়, বোমাই বনোৱা দালিহে আছিল, খাবিনে? মই লৈ আনিম মানে, তই তাকে খা দে দেউতা, মই লৈ আনোগৈ। হা দেউতা মই আনি আছোঁ দেউতা। মই ওলাইছোঁ, তই এইবিলাক কথা কৈ আছ? মামা মামা অ' দেউতা বোমাই খুৱাই দিয়ক দে। হ'ব দে। দে মামাই।
ঐ দাহকাই বাথৰুমত পিছল খাই পৰি থাকিল। হয় নেকি? কেতিয়া? এই অলপ আগতে। সেইদিনাখন মনত আছে আছেতো। আমাক কি অপমান কৰিছিল? অঁ, গতিকে মানুহ ইমান অহংকাৰী হ'ব নাপায়। অৱস্থা বেয়াই নেকি বাৰু? বেয়াই বুলি শুনিছোঁ। উপায় নাই আৰু এতিয়া কি কৰিবি আৰু? তই মোক বেয়া পাই নাথাকিবি। মই দেউতা তোক বহুত ভুল বুজিছিলো আৰু তই সেইবিলাকে থৈ নাথাকিবি দেই। দাহ তোৰ ভাল হ'ব নহয়, কিয় চিন্তা কৰিছ? এতিয়া আমি গুৱাহাটীত লৈ যাম তোক। চিন্তা নকৰি চিন্তা নকৰিবি দেই। মই ক'তো নাযাওঁ, মোৰ যোৱা সময় হৈ আহিছে। দেউতা তেনেকে নকবি দেউতা। তহঁতে ভালে ভালে থাকিবি আৰু মই বহুত কাজিয়া পেচাল কৰি থাকিলো। মোৰ ভুল হৈছে। তহঁতে মোক কৈ দিবি আৰু। ঐ, ৰাতিপুৱাচোন মানুহজন ভালেই আছিল, এতিয়া তৎক্ষণাত কি হ'ল নাজানো আৰু। অ' দাহকাই কি হৈছেনো? কি কবি আৰু ভোলাকাই। ভোলা কি হ'ল দাহকাই? মোক বেয়া পাই নাথাকিবি আৰু তহঁতক মই বহুত কিবা কিবি কি কৈছ দাহকাই? কি কথা কৈছ এইবিলাক? এইবিলাক আমি ধৰি থকা নাই নহয়। তই কিহৰ কাৰণে ইমান চিন্তা কৰি আছ? তোৰ একো নহয়। মোক বেয়া পাই নাথাকিবি আৰু হ'ব হ'ব, তই সেইবিলাক চিন্তা কৰিব নালাগে। দেউতা কি হ'ল? দেউতা আমি ভগৱানক বিচাৰি নামঘৰলৈ যাওঁ। উদ্দেশ্য হৈছে ভক্তি কৰা। কিন্তু আজিকালি দেখা যায় যে আমি নামঘৰলৈ গৈ ভক্তি কৰাৰ পৰিৱৰ্তে কিছুমান সৰু সৰু কথাকে লৈ ইজনে সিজনৰ লগত কাজিয়াত লিপ্ত হওঁ। এনেদৰে আমি ভক্তি কৰা হ'লনে আমাৰ সংকীৰ্ণ মনটো ভগৱানক দেখুৱাই দিয়া হ'ল? এনেকুৱা হ'লে ভগৱানে আমাক আশীৰ্বাদ দিবনে অভিশাপ দিব? ভগৱানে সকলো মানৱকে সমানে সৃষ্টি কৰিছে। দুখন হাত দিছে, দুখন ভৰি দিছে, চিন্তা কৰিবলৈ এটা মগজু দিছে। তথাপি আমি ইজনে সিজনক উচ্চ নিচ ভেদভাৱ কিয় দেখোঁ? ইফালে বিজ্ঞানে চন্দ্ৰত খোজ দিছে, মংগল গ্ৰহত খোজ দিছে, আৰু আনফালে আমি হিন্দু মুছলিম কোচ কলিতা লালুং পামুন আদি কৰি আমাৰ মাজত বৈষম্যৰ সৃষ্টি কৰিছোঁ আৰু কাজিয়াৰ সৃষ্টি কৰিছোঁ। মানুহ হৈছে সামাজিক প্ৰাণী। সমাজত থাকিবলৈ হ'লে আমি কেতিয়াবা নিজৰটো এৰি আনৰ মতেও চলিবলগীয়া হ'ব পাৰে। কিন্তু আমি নিজেই শুদ্ধ, নিজেই চব জানো, আমাৰটোৱে শুদ্ধ আনৰটো ভুল ভাবি থাকোঁতে আমি লাহে লাহে সমাজৰ পৰা বঞ্চিত হৈছোঁ আৰু এদিন অকলশৰীয়া হৈ গৈছোঁ। ইয়াৰ ফলত আমাৰ কিবা লাভ হৈছেনে? বৰঞ্চ আমাক ভালপোৱা মানুহবোৰ লাহে লাহে
নাইকিয়া হৈ গৈছে আৰু বিপদত এষাৰ মাত দেউতা মানুহো হেৰাই গৈছে। তাৰ পৰিৱৰ্তে ভাবি চাওকচোন, আমি ইজনে সিজনৰ সৈতে সদায় যদি মৰম আদৰেৰে সম্বন্ধ ৰাখোঁ, ইজনে সিজনৰ দুখত সমভাগী হওঁ, তেন্তে আমি সদায় হাঁহি ফূৰ্তি আমাৰ জীৱনটো উপভোগ কৰিব পাৰিম। গতিকে ৰাইজ, আহক আমি আজিৰ পৰা সলনি হওঁ। আমি আনক ভুল ধৰাৰ পৰিৱৰ্তে নিজে কিমান শুদ্ধ, সেইজনে কিমান কৰিছে বুলি প্ৰশ্ন কৰাৰ আগতে মই কিমান কৰিছোঁ বুলি নিজকে প্ৰশ্ন কৰিবলৈ শিকোৱা হওক।